हेलो बंधुসকল মই আজি আপোনালোকক লৈ যাম আমাৰ সৌৰজগতৰ আটাইকেইটা গ্ৰহৰ ভ্ৰমণলৈ আৰু জনম গ্ৰহবোৰৰ বিষয়ে বহুত জানিবলগীয়া কথা আৰু যদি আপোনালোকক মোৰ এই ভিডিওটো ভাল লাগে তেতিয়াহলে শেয়াৰ কৰিব লাইক কৰিব কমেন্ট কৰিব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহক তেতিয়াহলে ভিডিওটো আৰম্ভ কৰো আহক প্রথমে আমার গ্যালাক্সির পর আরম্ভ করব এইখন হল আমার মিল্কি ওয়ে গ্যালাক্সি আৰু আমাৰ মিল্কি ওয়ে গ্যালাক্সিৰ নিচে ওচৰত থকা আন এটা গ্যালাক্সি হল এন্ড্ৰমেডা গ্যালাক্সি এইটো গ্যালাক্সি আমাৰ মিল্কি ওয়েৰ আটাইতকৈ ওচৰত থকা গ্যালাক্সি এতে আমি পুনঃ যাত্ৰা কৰিম প্লুটোলৈ প্লুটো 1930 চনত ক্লাইড টম্বাক নামৰ বৈজ্ঞানিক এজনে আৱিষ্কাৰ কৰিছিল আৰু 2006 চনৰ 24 আগষ্টত প্লুটোৰ পৰা গ্ৰহৰ খিতাপ উঠাই লোৱা হয় প্লুটোৰ পিছৰ গ্ৰহটো হল নেপচুন আমাৰ সোলাৰ সিস্টেমৰ সূৰ্যৰ পৰা অষ্টম স্থানত অৱস্থান কৰি আছে আৰু সূৰ্যৰ পৰা ইয়াৰ দূৰত্ব হল 4.49 বিলিয়ন কিলোমিটাৰ সূৰ্যৰ পৰা ইমান দূৰত থকাৰ বাবে ইয়াৰ এভাৰেজ টেম্পাৰেচাৰ হল -214 ডিগ্ৰী সেলসিয়াস আৰু ইয়াৰ পিছৰ গ্ৰহটো হল ইউৰেনাছ আমাৰ সূৰ্যৰ পৰা সপ্তম স্থানত অৱস্থান কৰি আছে আৰু সূৰ্যৰ পৰা ইয়াৰ দূৰত্ব হল 2.87 বিলিয়ন কিলোমিটাৰ আৰু ইমান দূৰত থকাৰ বাবে ইয়াৰ এভাৰেজ টেম্পাৰেচাৰ প্ৰায় -216 ডিগ্ৰী সেলসিয়াস হৈ থাকে আৰু ইয়াৰ কক্ষপথত সূৰ্যক এবাৰ প্ৰদক্ষিণ কৰিবলৈ সময় লাগে প্ৰায় আমাৰ পৃথিৱীৰ 84 বছৰ এতিয়া হওক আমি যাত্ৰা কৰো আমাৰ সৌৰজগতৰ আটাইতকৈ ধুনীয়া গ্ৰহ স্যাটাৰ্ণলৈ এই ৰিং থকা আমাৰ সৌৰজগতৰ দ্বিতীয়খন গ্ৰহ আৰু ৰিং থকাৰ বাবে এই আটাইতকৈ সুন্দৰ গ্ৰহৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে এই গ্ৰহটো আমাৰ সূৰ্যৰ পৰা প্ৰায় 1.43 বিলিয়ন কিলোমিটাৰ দূৰত অৱস্থান কৰি আছে আৰু এই 60তকৈ অধিক ইয়াৰ উপগ্ৰহ আছে তো সূৰ্যক এপাক প্ৰদক্ষিণ কৰিবলৈ ইয়াৰ সময় লাগে 29 বছৰ আৰু এই গ্ৰহটোৰ এভাৰেজ টেম্পাৰেচাৰ -178 ডিগ্ৰী সেলসিয়াস এইখন হল আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ জুপিটাৰ অৰ্থাৎ বৃহস্পতি ই আমাৰ পৃথিৱীতকৈ প্ৰায় 11 গুণ ডাঙৰ আৰু বৃহস্পতিৰ 67 খন উপগ্ৰহ আছে আৰু ইয়াৰ ডাঙৰ উপগ্ৰহখন আমাৰ পৃথিৱীতকৈ বহুগুণে ডাঙৰ বৃহস্পতি সূৰ্যক এপাক প্ৰদক্ষিণ কৰিবলৈ সময় লাগে আমাৰ পৃথিৱীৰ প্ৰায় 12 বছৰ আৰু এই আমাৰ সূৰ্যৰ পৰা 778.5 মিলিয়ন কিলোমিটাৰ দূৰত অৱস্থান কৰি আছে আৰু বৃহস্পতিৰ পৰা আমি মঙ্গল গ্ৰহলৈ যাত্ৰা কৰিম অৰ্থাৎ মাৰ্চলৈ যাত্ৰা কৰিম কিন্তু বৃহস্পতি আৰু মাৰ্চৰ মাজৰ যিখিনি ঠাই তাত এষ্ট্ৰয়েডবোৰ অৱস্থান কৰে অৰ্থাৎ এইটো এষ্ট্ৰয়েড বেল্ট বুলি কোৱা হয় এইখিনি ঠাই আৰু এষ্ট্ৰয়েড বেল্টত এষ্ট্ৰয়েডবোৰ অৱস্থান কৰে এষ্ট্ৰয়েডৰ ওপৰত মোৰ বেলেগ এখন ভিডিও আছে সেইখন আপুনি চালে ভালকৈ এষ্ট্ৰয়েডৰ বিষয়ে গম পাব আৰু এই এষ্ট্ৰয়েডবোৰৰ কক্ষপথবোৰ স্থিৰ নোহোৱাত ই কেতিয়াবা আমাৰ সূৰ্য বা আমাৰ পৃথিৱী বা বেলেগ গ্ৰহলৈ ই ছিটিকি যায় আৰু যাৰ ফলত বহু হাজাৰ বছৰ আগত আমাৰ পৃথিৱীৰ পৰা ডাইনোসৰৰ প্ৰজাতিৰ বিলুপ্ত হৈছিল আশা কৰোঁ আপুনি এই ভিডিওটো মোৰ চালে ভালকৈ এষ্ট্ৰয়েডৰ বিষয়ে গম পাব এইখন হল মঙ্গল গ্ৰহ অৰ্থাৎ মাৰ্চ ৰেড প্ল্যানেট বুলি কোৱা হয় ইয়াৰ তাপমান প্ৰায় 85 পৰা 5 ডিগ্ৰী সেলসিয়াছৰ ভিতৰত আপ ডাউন কৰি থাকে আৰু ইয়াৰ দুখন উপগ্ৰহ আছে পৃথিৱীৰ পৰা মাৰ্চৰ দূৰত্ব প্ৰায় 227.9 মিলিয়ন কিলোমিটাৰ আৰু ইয়াৰ সূৰ্যক এপাক প্ৰদক্ষিণ কৰোঁতে সময় লাগে আমাৰ পৃথিৱীৰ 687 দিন
যদি আমি লাইটৰ স্পীডত পৃথিৱীৰ পৰা মাৰ্চলৈ ভ্ৰমণ কৰোঁ তেতিয়াহ'লে আমাৰ সময় লাগিব প্ৰায় 14 মিনিট। আৰু মাৰ্চৰ পিছৰ গ্ৰহটো হ'ল আমাৰ পৃথিৱী। সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব হ'ল 1.149.6 মিলিয়ন কিলোমিটাৰ আৰু সূৰ্যৰ পৰা পোহৰ আমাৰ পৃথিৱীলৈ আহোঁতে প্ৰায় সময় লাগে 8 মিনিট। পৃথিৱী হ'ল একমাত্ৰ গ্ৰহ য'ত জীৱন আছে আৰু আমাৰ পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটো হ'ল আমাৰ চন্দ্ৰ। বলক আমি আমাৰ চন্দ্ৰলৈ যাত্ৰা কৰোঁ। এইখন হ'ল আমাৰ চন্দ্ৰ আৰু এই আমাৰ পৃথিৱীৰ পৰা প্ৰায় 3,84,400 কিলোমিটাৰ দূৰত অৱস্থান কৰি আছে। আৰু ইয়াৰ পিছৰ গ্ৰহটো হ'ল ভেনাছ অৰ্থাৎ শুক্ৰ গ্ৰহ। শুক্ৰ গ্ৰহ আমাৰ সূৰ্যৰ পৰা দ্বিতীয়টো গ্ৰহ। এই গ্ৰহটো পৃথিৱীৰ বনি বুলিও কোৱা হয় কাৰণ ইয়াৰ মাধ্যাকৰ্ষণ শক্তি আৰু আকাৰ প্ৰায় পৃথিৱীৰ সমান। সূৰ্যৰ আটাইতকৈ ওচৰৰ গ্ৰহ নহ'লেও শুক্ৰ গ্ৰহ হ'ল আটাইতকৈ গৰম গ্ৰহ। ইয়াৰ কাৰণ হ'ল অধিক মাত্ৰাত থকা কাৰ্বন ডাই অক্সাইড আৰু সূৰ্যৰ পোহৰ ই শোষণ কৰি ৰাখে। ই আমাৰ সৌৰজগতৰ আটাইতকৈ উজ্জ্বল গ্ৰহ হয় আৰু ই সূৰ্যক এপাক প্ৰদক্ষিণ কৰোঁতে সময় লাগে আমাৰ পৃথিৱীৰ 225 বছৰ আৰু সূৰ্যৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় 57.9 মিলিয়ন কিলোমিটাৰ। দিনৰ ভাগত এই গ্ৰহটোৰ তাপমাত্ৰা 427 ডিগ্ৰী চেলছিয়াছ আৰু ৰাতি -180 ডিগ্ৰী চেলছিয়াছলৈ নামি যায়। সৌৰজগতত সূৰ্যৰ পৰা প্ৰথম স্থানত থকা গ্ৰহটো হ'ল মাৰ্কুৰী অৰ্থাৎ বুধ গ্ৰহ। বুধ গ্ৰহ আমাৰ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ আৰু ইয়াক আপুনি গধূলি সময়ত খালী চকুৰে প্ৰত্যক্ষ কৰিব পাৰে। সূৰ্যৰ পৰা বুধ গ্ৰহৰ দূৰত্ব হ'ল 57.9 মিলিয়ন কিলোমিটাৰ আৰু ইয়াৰ টেম্পাৰেচাৰ দিনৰ ভাগত 427 ডিগ্ৰী চেলছিয়াছ হয় আৰু ৰাতি -180 ডিগ্ৰীলৈ নামি যায়। বুধ গ্ৰহ 88 দিনত এপাক সূৰ্যক প্ৰদক্ষিণ কৰে। বন্ধুসকল, যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে কমেণ্টত মোক জনাবলৈ নাপাহৰিব আৰু লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব।